নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে, মোৰো ভাল। এয়া মই ঘৰৰ পৰা অহা দিনাখনৰ ভিডিঅ' কৰি থৈ দিছিলোঁ, কিন্তু এডিটিং কৰিবলৈ পৰা নাছিলোঁ। আজি কৰি দিছোঁ এডিটিং, স্মৃতি হিচাপে থাকি যাব আৰু। এয়া মই অহা দিনাখন দেউতাই মোলৈ কি বস্তু সামৰিছে আপোনালোকক দেখুৱাইছোঁ। এয়া সৰু আলুগুটি, তাৰপৰা এইপিনে অমিতা, তাৰপৰা সেইপিনে কাচকল আছে, তাৰোপৰি উৰহি গুটি, ঢেৰ আৰু মুঠতে দেউতাই ধুনীয়াকৈ সামৰি লৈছে। জীয়েকলে বুলি জীয়েকবোৰৰ প্ৰতি বেলেগ এটাই মৰম, বাপেকবোৰৰ সকলো পিতৃৰে। তাৰপৰা এইপিনে বিলাহী, মই দেখাইছিলোঁ যে খুৰীহঁতৰ ঘৰৰ পৰা খুৰীয়ে দিছে এইবোৰ বিলাহী। তাৰপৰা দেউতাই বান্ধি আছে আৰু। এয়া ফাইনেলি আমি ষ্টেচন পালোহি দেই। ষ্টেচনত ৰৈ আছোঁ আৰু ট্ৰেইনলৈ বুলি। এইপিনে আমাৰ দেউতাকো অকণমান দেখাই দিলোঁ। তাৰপৰা এইপিনে আকৌ আমাৰ মাল মটংবিলাক, বেগ, কাপোৰৰ বেগ, শাক পাচলি বেগ। তাৰপৰা ফাইনেলি ট্ৰেইন আহি পালেহি আৰু। অপেক্ষা কৰি ট্ৰেইন আহি গ'ল আৰু। এতিয়া চিট এটা বিচাৰি লোৱাহে কথা আৰু। আহি গ'ল ট্ৰেইন। এতিয়া মই পাই গ'লোঁ বহিবলৈ আমি চিট। দেউতাও খিৰিকীৰ কাষতে পাই গ'ল চিট এটা। মই খিৰিকীৰ কাষত নাপালোঁ আৰু। খিৰিকীৰ কাষত বহি তেওঁ ভাল লাগে, উপায় নাই, পিছত লৈ ল'ব লাগিব চিট এটা। তাৰপৰা ট্ৰেইনত আৰু নোখোৱাকৈ পাৰিনে, চানা আহিলে একেবাৰে গৰম গৰম চানা খাই ল'লোঁ। তাৰপৰা আপোনালোককো অলপ সেউজীয়া পৰিৱেশটো দেখুৱাইছোঁ আৰু। চাহ বাগান বুলি ক'লে বেলেগ এটাই আৱেগ আমাৰ অসমৰ। অসম আৰু চাহৰ কাৰণে আৰু বিশ্ববিখ্যাত, সকলোৱে জানেই। তাৰপৰা আহি আমি নিউ তিনিচুকীয়া ষ্টেচন পাই গ'লোহি। মানুহজন দেখিছেনে, আহি আছে মানুহজন আৰু ভণ্টিয়েক পূৰা দৌৰি আহিছে আমাক দিবলৈ। আমাৰ পোৱাহি অলপ দেৰি হ'ল, অকণমান ৰখি আছিলোঁ সেইবাবে স্পীড আহিছে আৰু। আমাৰ বেগ আৰু কিবাকিবি ধেৰ আছে যে, চব্জি আমি পাৰ কৰাবলৈ অসুবিধা হ'ব ব্ৰিজখন, অভাৰব্ৰিজখন। সেইকাৰণে তেওঁলোককে মাতি দিলোঁ আৰু এইপিনে ফাইনেলি আৰু। ভণ্টিয়ে তাৰপৰা মানুহজন পূৰা ঘামি গ'ল বস্তু দাঙি এবাৰ লিফ্টত উঠাই লৈছোঁ আৰু। ইমানে ভিডিঅ'টো। ধন্যবাদ। ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।